হেল্ল' গাইজ, এতিয়া আমি আছোঁ গুৱাহাটীত চাওক গাইজ কেনেকুৱা ওখ ওখ পাহাৰ। আৰু আজি আমি গৈ আছোঁ বশিষ্ঠ মন্দিৰত আমি যিমান জেগা ঘূৰিম আজি দেখাম। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। এতিয়া যাওঁ ব'লক বশিষ্ঠ মন্দিৰ। বশিষ্ঠ মন্দিৰ আমি পাই গ'লো। এতিয়া আমি গৈ আছোঁ ভিতৰত। মাহঁতে ধূপ চাকি বন্তি কিনিব গৈ আছে। সেইটো হৈছে বশিষ্ঠ মন্দিৰ। এতিয়ালৈকে ভিতৰত যোৱা নাই, আমি ভিতৰত যাম। তাৰ আগত চাকি বন্তিবিলাক কিনিব। গাইজ আমি এতিয়া কিনিছোঁ চাকি বন্তি। চাওক এয়া হৈছে চাকি বন্তি। এতিয়া গাইজ পাই গ'লিহে আমি বশিষ্ঠ মন্দিৰ। এইপিনে চাওক গোটেই চাকি বন্তি জ্বলাই আছে মানুহবিলাকে। আৰু এইপিনে পাহাৰ, আৰু এইপিনে আহি আছে আমাৰ মাহঁত। আৰু এইপিনে এয়া গৈ আছে তাই, এয়া চাকি বন্তি দি আছে মানুহবোৰে। এইপিনে পূৰা ল'ৰা ছোৱালীয়ে খেলি আছে, আৰু এজনী ভুতুনীজনীয়ে বাৰে বাৰে মুখ দেখাই আছে কেমেৰাত। আৰু গাইজ এয়া হৈছে বশিষ্ঠ মন্দিৰ। এইপিনে আছে এখন নদী নহয় ৰিভাৰ। তাত বহুত ল'ৰা ছোৱালীয়ে গা ধুই আছে। এয়া মানুহ ইয়াত বেছি নাই, হ'লেও আছে। আৰু এয়া পানী চব যেপিনে গাইজ। এয়া গাইজ চাব পাৰে, সি গুচি গ'ল তো ময়ে ভইচ দি আছোঁ। এয়া মেইন ডোৰৰ পৰা সোমাই গ'লে আপুনি এইটো দেখা পাব। এয়া গাইজ চাব পাৰে, মই পাপাকে পাৰি উৰি আছোঁ। তো গাইজ এইটোৱে হৈছে সেই নিজৰাটো। ইয়াত চাওক গোটেই ল'ৰা ছোৱালীবিলাকে পূৰা গা ধুই আছে। আৰু সেইপিনে গাইজ আমি এতিয়া মেইন জেগাটোত গৈ আছোঁ, য'ত মেইন ভগৱান আছে। তো এয়া গৈ আছে সি, মই ভিডিঅ' কৰি গৈ আছোঁ। ইমান ভিৰ, পণ্ডিতেও মানে চবকে প্ৰসাদ চসাদ দি আছে। লাইন লাগিব লাগে, ইমান ভিৰ, মানুহ যোৱাৰ ৰাস্তা নাই। এইজনী কোন বে? অঁ ছোৱালী হয়, চৰি। তাৰপিছত এয়া মানুহবিলাকৰ লাইন ইমান। চাই থাকক আপুনি কি হয় আমাৰ লগত। আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোক আপোনালোকে এনেদৰে মৰম দি যাব। আৰু আজি ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আজিৰ কাৰণে বাই বাই। গাইজ বশিষ্ঠ মন্দিৰ আমি পাই গ'লো। এতিয়া আমি গৈ আছোঁ ভিতৰত। মাহঁতে ধূপ চাকি বন্তি কিনিব গৈ আছে। সেইটো হৈছে বশিষ্ঠ মন্দিৰ। এতিয়ালৈকে ভিতৰত যোৱা নাই, আমি ভিতৰত যাম। তাৰ আগত চাকি বন্তিবিলাক কিনিব। গাইজ আমি এতিয়া কিনিছোঁ চাকি বন্তি। চাওক এয়া হৈছে চাকি বন্তি। এতিয়া গাইজ পাই গ'লিহে আমি বশিষ্ঠ মন্দিৰ। এইপিনে চাওক গোটেই চাকি বন্তি জ্বলাই আছে মানুহবিলাকে। আৰু এইপিনে পাহাৰ, আৰু এইপিনে আহি আছে আমাৰ মাহঁত। আৰু এইপিনে এয়া গৈ আছে তাই, এয়া চাকি বন্তি দি আছে মানুহবোৰে। এইপিনে পূৰা ল'ৰা ছোৱালীয়ে খেলি আছে, আৰু এজনী ভুতুনীজনীয়ে বাৰে বাৰে মুখ দেখাই আছে কেমেৰাত। আৰু গাইজ এয়া হৈছে বশিষ্ঠ মন্দিৰ। এইপিনে আছে এখন নদী নহয় ৰিভাৰ। তাত বহুত ল'ৰা ছোৱালীয়ে গা ধুই আছে। এয়া মানুহ ইয়াত বেছি নাই, হ'লেও আছে। আৰু এয়া পানী চব যেপিনে গাইজ। এয়া গাইজ চাব পাৰে, সি গুচি গ'ল তো ময়ে ভইচ দি আছোঁ। এয়া মেইন ডোৰৰ পৰা সোমাই গ'লে আপুনি এইটো দেখা পাব। এয়া গাইজ চাব পাৰে, মই পাপাকে পাৰি উৰি আছোঁ। তো গাইজ এইটোৱে হৈছে সেই নিজৰাটো। ইয়াত চাওক গোটেই ল'ৰা ছোৱালীবিলাকে পূৰা গা ধুই আছে। আৰু সেইপিনে গাইজ আমি এতিয়া মেইন জেগাটোত গৈ আছোঁ, য'ত মেইন ভগৱান আছে। তো এয়া গৈ আছে সি, মই ভিডিঅ' কৰি গৈ আছোঁ। ইমান ভিৰ, পণ্ডিতেও মানে চবকে প্ৰসাদ চসাদ দি আছে। লাইন লাগিব লাগে, ইমান ভিৰ, মানুহ যোৱাৰ ৰাস্তা নাই। এইজনী কোন বে? অঁ ছোৱালী হয়, চৰি। তাৰপিছত এয়া মানুহবিলাকৰ লাইন ইমান। চাই থাকক আপুনি কি হয় আমাৰ লগত। আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোক আপোনালোকে এনেদৰে মৰম দি যাব। আৰু আজি ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আজিৰ কাৰণে বাই বাই।